ফ্লেট আছিল আমাৰ কেনেটো এটা সাইড স্লোপ আছে ফোর লাইনিং হলটো এটা সাইড স্লোপৰ কাৰণে আমি এইটো প্ৰফাইলটো আমি চেঞ্জ কৰিম কৰাৰ কাৰণে আমি ওপৰত ব্রিজ রাস্তাবিলাক পরিদর্শন কৰিলে এই সমতল কি দেখিছে আজি আমি গোসাইগাঁও বিধানসভা সমষ্টিৰ সন্মানীয় আমাৰ MLA জিৰণ বসুমতাৰীৰ লগতে আৰু মই ৰংগৰা নাৰ্জাৰী ৰাজ্যসভাৰ সাংসদ আমি আমাৰ দলীয় কৰ্মীসকলৰ লগত লৈ পেলাই আৰু আমাৰ নেশ্যনেল হাইৱে অথৰিটিৰ বিষয়ববীয়াসকলৰ লগত লৈ পেলাই আৰু আমাৰ চিম্প্লেক্স যি কোম্পানীয়ে নাকি আমাৰ অসম ৱেষ্ট বেংগল বৰ্ডাৰ শ্ৰীৰামপুৰৰ পৰা আমাৰ কুচুগাঁওলৈকে 30 কিলোমিটাৰ যিটো আমাৰ নেশ্যনেল হাইৱে বনোৱা এই যিটো ৰাস্তা আজিলৈকে যে হোৱা নাই সেইটো চাই মেলি আমি ইয়াত পৰিদৰ্শন কৰিবলৈ আহিছোঁ সাইট ভিজিট কৰিবলৈ আহিছোঁ আৰু আমি দেখিলোঁ ইয়াত যিখিনি কাম কাজ চলি আছে এইটো মানে খুব লেজি মানে শ্ল'লি ইয়াত কামটো কৰি আছে আৰু আমি যিটো দেখিলোঁ তেওঁলোকে যিটো মোক মানে ইনফৰমেশ্যন দিলে আমাক যে 2005 চনৰ পৰাই ইটো আৰম্ভ হৈছিলে আৰু আৰম্ভণিতে CLP এটা কোম্পানী আছিলে এই কোম্পানীয়ে কৰিছিলে তাৰপিছত সেই CLP 2014লৈকে কাম কৰিছিলে তেওঁলোকে কৰা নাই তাৰপিছত চিম্প্লেক্স কোম্পানীক দিয়া হৈছিল চিম্প্লেক্স কোম্পানীও আজি 2017 পৰা কাম কৰি আছে 2022 5 বছৰ তেওঁলোকে হৈ গ'ল তো ক'ব গ'লে ইয়াৰ 15 বছৰ হৈ গ'ল এটা ৰাস্তা বনাবৰ কাৰণে এটা আমাৰ কাৰণে আটাইতকৈ মানে দুখ লগা কথা আজিৰ তাৰিখত আমি সেইদিনাখন দেখিছোঁ আমাৰ ভাৰতৰ নেশ্যনেল হাইৱে অথৰিটিয়ে এটা ৱৰ্ল্ড ৰেকৰ্ড বনাইছে আৰু আজি আমাৰ ইয়াত অসমত মানে 30 কিলোমিটাৰ ৰাস্তা 15 বছৰ আজিলৈকে হৈ উঠা নাই এটা আমাৰ কাৰণে খুব লজ্জিত কথা গতিকে আমি সাইট ভিজিট কৰিলোঁ ইয়াত বহুতকেইটা ব্ৰিজ আছে ব্ৰিজটো বনাব পৰা নাই এতিয়ালৈকে ৰডটো বনাব পৰা নাই তো গতিকে আমি অথৰিটিৰ লগত কথা পাতিছোঁ যে কিয় আজিলৈকে দেৰি হৈ গ'ল কাৰণটো কি ইয়াত টেকনিকেলিটি কি আছে সাইডৰ কিবা ডিষ্টাৰ্ব আছে নেকি এই কথাবিলাক লৈ আমি আলোচনা কৰিছোঁ তো গতিকে আমাক জনোৱা মতে তেওঁলোকে নেক্সট ডিচেম্বৰলৈকে তেওঁলোকে আকৌ টাৰ্গেট লৈছে ডিচেম্বৰৰ ভিতৰত হ'ব বুলি তেওঁলোকে কৈছে আমি সেই ডিচেম্বৰলৈকে আমি চাওঁ এতিয়া মই অনুৰোধ জনাইছোঁ আমাৰ মানে নেশ্যনেল হাইৱে অথৰিটিক যে তেওঁলোকে এই মানে যিটো 30 কিলোমিটাৰ যিটো ৰাস্তা ইমান শ্ল'লি যে বনাই দিয়া হৈছে সেইটো অলপ সোনকালে বনোৱাৰ কাৰণে ব্যৱস্থাটো ল'ব লাগে আৰু মই ব্যক্তিগতভাৱে এছ এ সাংসদ হিচাপে আমাৰ মানে হাইৱে অথৰিটিৰ লগত কেনেকৈ যোগাযোগ কৰি পেলাই সি মানে অলপ সোনকালে যাতে বনাব পাৰে ইয়াৰ ওপৰত মই নিশ্চয় কাম কৰিম আৰু খুব ভাল লাগিল আজি ইয়াত সকলো লগত লৈ পেলাই আমাৰ কোম্পানী আমাৰ হাইৱে অথৰিটি আমি আমাৰ ৰাইজৰ প্ৰতিনিধি একেলগে আমি চালোঁ আৰু আমি আশা কৰিম যে ৰাইজৰ যিটো